হেল্ল' এভৰিৱান, আজি হৈছে শিৱৰাত্ৰি আৰু এয়া মই গোটেই কাম বন কৰি আজৰি হৈ গা পা ধুই একদম এগিলাচ কুহুমীয়া গৰম পানী খাই লৈছোঁ। আৰু ইফালে ছোৱালীক পঢ়িব দিছিলোঁ, কিন্তু তাই ইফালে খেলি আছে, কিবা খেলা বস্তুৱে উলিয়াই লৈছে আৰু পাপাকে কিবা কৈ আছে তাইক। আৰু ইফালে চাহ খাই ল'লোঁ। আজি বতৰটো খুব ধুনীয়া। ইফালে যাব লৈছোঁ মন্দিৰলৈ। ঘৰৰ মন্দিৰতো শৰাই এভাগ দিছে মাহঁতে, আৰু এইফালে আমি যাব ওলাইছোঁ। ফ্ৰেণ্ডৰ লগত গৈছোঁ মন্দিৰলৈ, বৰগৌৰী মন্দিৰ, আৰু ইয়াতে ইমান জাম হৈছে। ইফালে চাকি ল'লোঁ আৰু ইফালে মানুহ চাওঁ, একদম লাইন পাতিবলগীয়া হৈছে, বহুত বেছি মানুহ। আৰু খুব ভাল লাগিল আজিৰ দিনটোত আহিবলৈ পাই। আগতে আহি পোৱা নাই, এইবাৰে প্ৰথম আহিলোঁ ইয়াতে। আৰু ইফালে পায়স খাব দিছে, চাহ নিমকি এনেকৈ খাব দিছে। খাই লৈ এতিয়া এইফালে দোকানো দিছে কিবা কিবি, তাকে চালোঁ, মিঠাই ল'লোঁ আৰু লাষ্টত কিমানমান ফটো উঠি ঘৰলৈ আহিলোঁ। খুব ভাল লাগিল। আৰু এয়া আৰু ভিডিঅ'টো কেনে লাগিল জনাব। বাই বাই।